নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এইকেইদিন যোনটো মই ইছানৰ স্কলাৰশ্বিপৰ যোনটো স্কেম আছে বা ইউজিচি আণ্ডাৰ যোনটো NSPৰ যোনটো স্কলাৰশ্বিপৰ স্কেম আছে সেইটোৰ ওপৰত ভিডিঅ' দি আছিলোঁ। বহুতে মোক কৈছিলে যে আৰু কিবা আপডেট আহিলে আপোনালোকে জনাব। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে যোনটো স্কলাৰশ্বিপৰ স্কেম আছে সেইটোত অসমৰ শিক্ষামন্ত্ৰী বা ইউজিচিৰ হায়াৰ অথৰিটিয়ে কি কৈছিলে সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই আপোনালোকে চাই ল'ব। তো বন্ধু-বান্ধৱীসকল, আজি এটা নতুন আপডেটৰ সৈতে মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিৰ যোনটো ভিডিঅ' আছে, মই আগৰ যোনটো ভিডিঅ'ত দিছিলোঁ ইউজিচি হায়াৰ অথৰিটিয়ে কৈছিলে যোনটো স্কলাৰশ্বিপৰ যোনটো স্কেম আছে তাৰ ওপৰত তেওঁলোকে তদন্ত কৰি আছে। তো আজি মই তাৰ কিছুমান প্ৰুফ লৈ আহিছোঁ যে তেওঁলোকে তদন্ত হয় চিয়ৰলি কৰি আছে। তো ইয়াত মই আপোনাৰ আজি দুটা টপিকৰ ওপৰত কথা পাতিম। প্ৰথমটোতকৈ ছেকেণ্ডটো বেছি ধাচু হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু-বান্ধৱীসকল, ইয়াৰ পিছত যদি কিবা নতুন আপডেট আহে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিয়ক। গিডিংকে কিউকি দিল কি ৰিশ্তা দিল সে জুনি চাহিয়ে। আহকচোন বন্ধু-বান্ধৱীসকল, তেন্তে আজি যোনটো টপিক আছে সেইটোৰ ওপৰত কথা পাতোঁ। লগতে বন্ধু-বান্ধৱীসকল, এই যোনখন মেৰিট লিষ্ট আছে এইখন কেতিয়ালৈ কেনচেল হ'ব বা কেতিয়ালৈ কেনচেল হ'ব পাৰে, লগতে নতুন মেৰিট লিষ্ট কেতিয়া ওলাব পাৰে তাৰ বিষয়ে মই ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহক তেন্তে এতিয়া মই মোবাইল স্ক্ৰীণত আপোনালোকক বাকী যোনখিনি বিতং কথা আছে সেইখিনি আপোনালোকক বুজাই দিছোঁ। এতিয়া যোনটো প্ৰথম পইণ্ট আছে, প্ৰথম পইণ্টটোৰ ওপৰত কথা পাতিম। তো আজি যোনটো বৰপেটা ডিষ্ট্ৰিক্টৰ পুলিচ আছে, পুলিচে 10জন যোনটো ইছানোদয় স্কলাৰশ্বিপৰ লগত জড়িত 10জন মানুহক গ্ৰেপ্তাৰ কৰিছে। সেইদিনাখন এজনক গ্ৰেপ্তাৰ কৰিছিলে, সেইটো যোৱা বছৰ কেছ আছিলে। আজি 10জনক গ্ৰেপ্তাৰ কৰিছে। এতিয়া নিউজটোত লিখিছে, ইন দ্য হিউজ স্কেম ৰিলেটেড টু ইছানোদয় স্কিম বৰপেটা পুলিচ ফাউণ্ড 10 মেম্বাৰ্ছ ৰিলেটেড টু দ্য স্কেম। ৰূপচন্দ আলী, শাহানুৰ, শাহিদুল মীৰ, আৰিফ, টিপু, আছাৰুদ্দিন, তাৰু আলী, ছাদ্দাম সিকদাৰ, দানিছ খান, সম্প্ৰিয়া খাতুন, খালিদা বেগম এণ্ড মহিৰুদ্দিন। ইয়াৰ ভিতৰত 3জনক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিছে, ৰূপচন্দ আলী, শাহানুৰ এণ্ড শাহিদুল মীৰ। তো ইয়াৰ লগতে তেওঁলোকৰ পৰা কিবা কিবি বস্তু আৱিষ্কাৰ কৰিছে। তেওঁলোকে কি আৱিষ্কাৰ কৰিছে? পুলিচে চিজ কৰিছে 12টা মোবাইল, 2টা প্ৰিণ্টাৰ, এটা লেপটপ, 25টা ATM কাৰ্ড, 17খন ডেবিট কাৰ্ড, 5খন বেংক পাছবুক, চেক বুকছ আৰু হিউজ নাম্বাৰ অফ ভোটাৰ ID কাৰ্ডছ, আধাৰ কাৰ্ড, কপিজ অফ চাৰ্টিফিকেট, যোনবিলাক আপোনালোকৰ SS পাছ চাৰ্টিফিকেট তেনেকুৱা কিছুমান চাৰ্টিফিকেট পাইছে, এণ্ড চুৱাইপ মেচিনছ ফ্ৰম ডেম। এই গোটেইখিনিৰ পৰা গম পাব পাৰি যে তেওঁলোকে এটা হিউজ স্কেম কৰাৰ যোনটো চক্ৰান্ত কৰি আছে। যে আগৰবাৰ কিছুমান 2 কোটি 2.5 কোটি ইমান টকা মাৰিছিলে, এইবাৰো আৰু 20 কোটিমান মৰাৰ কথা চিন্তা কৰিছিলে। গতিকে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়া যোনটো নেক্সট কথা আহিলে, এতিয়া দ্বিতীয় যোনটো কেছ আছে, এখন লেটাৰ আহিছে ভিক্টৰিয়া ইণ্টাৰমিডিয়েট কলেজ, যোনখন ৰিয়েলি অৱস্থিত হৈ আছে আজম খাঁ আগ্ৰাত যোনটো অৱস্থিত হৈ আছে। কি তেওঁলোকে এখন লেটাৰত লিখি দিছে সেইটো আজি আমি কথা পাতিম। তো ইয়াৰ প্ৰথমতে লিখে, সেৱামে সীমান্ত পংকজ জ্যোতি চাইকা, চিফ এডমিনিষ্ট্ৰেটিভ হেড প্ৰেচিডেণ্ট INI ষ্টেট এডমিনিষ্ট্ৰেশ্যন, অৰ্থাৎ UPৰ ষ্টেট এডমিনিষ্ট্ৰেশ্যনলৈ তেওঁলোকে লিখিছে। তেওঁলোকে বিষয়টো লিখিছে যে আপকে পত্ৰ 28/7/2021 কে দৰ্জ মে, অৰ্থাৎ UGC হায়াৰ অথৰিটিয়ে তেওঁলোকলৈ কিবা লেটাৰ এখন দিছিলে চাগে, তাৰ ওপৰত তেওঁলোকে উত্তৰ দি পেলাই উপায়ুক্তলৈ লিখিছে। তো ইয়াত লিখিছে যে উপযুক্ত বিষয়ক অৱগত करना है कि ভিক্টোৰিয়া ইণ্টাৰ কলেজ घाटिया आजम खां आगरा इंटरमीडिएट 6 to 12 कक्षा तक ही है, उत्तर प्रदेश सरकार द्वारा मान्यता प्राप्त एवं सहायता प्राप्त विद्यालय है। तो ইয়াত তেওঁলোকে লিখিছে যোনখন আগ্ৰাৰ যোনখন ভিক্টোৰিয়া ইণ্টাৰমিডিয়েট কলেজ, সেই কলেজখন চৰকাৰীভাৱে মান্যতাপ্ৰাপ্ত আৰু সেই কলেজখনত ক্লাছ 6ৰ পৰা আৰু অনলি ক্লাছ 12লৈকেহে পঢ়ায়। তো নেক্সট তেওঁলোকে লিখিছে যে आपके पत्र के जहाँ संलग्न छात्रों की सूची में दर्शाए गए छात्र डिग्री स्तर के हैं। ইয়াৰ পৰা গম পোৱা গৈছে যে তেওঁলোকে UGCয়ে কিবা তেওঁলোকক বিচাৰিছিলে যে যোনখিনি নাম আছে সেই নামখিনি দি পেলাই UGCয়ে তেওঁলোকৰ ওচৰলৈ পঠিয়াইছিলে যে সেইখিনি ল'ৰা ছোৱালী আপোনালোকৰ হয় নে নহয়। তেওঁলোকে সেইখনৰ ওপৰত এই লেটাৰখন দিছে আৰু কৈছে যে ডিগ্ৰী স্তৰৰহে যোনখিনি আপোনালোকে যোনখন ল'ৰা ছোৱালীৰ নাম দিছিলে সেই ল'ৰা ছোৱালীখিনি ডিগ্ৰী স্তৰৰ লগতে আমাৰ স্কুলত ক্লাছ 6 পৰা 12লৈকে পঢ়ে। লাষ্টত লিখিছে অন্ত উক্ত ছাত্ৰ ফৰ্জি হে ভিক্টোৰিয়া ইণ্টাৰ কলেজ আগ্ৰা কি নেহি হে। তো তেওঁলোকে ইয়াত গতিকে লিখি দিছে যে লাষ্টত লিখিছে যে এই যোনখিনি ল'ৰা ছোৱালী আছে সেইখিনি ভিক্টোৰিয়া ইণ্টাৰ কলেজৰ নহয়, সেইখিনি ফেক ষ্টুডেণ্ট বুলি প্ৰিন্সিপাল ভিক্টোৰিয়া ইণ্টাৰ কলেজ আগ্ৰাৰ চাইন মাৰি দিছে। বন্ধু-বান্ধৱীসকল, এতিয়া যোনখন লেটাৰ আছে, মই লাষ্ট যোনখন লেটাৰৰ কথা ক'লোঁ সেইখনত আপোনালোকক কিমান বুজাই দিব পাৰিলোঁ নাজানো, কিন্তু এতিয়া মই ডাইৰেক্ট চিম্পলি কথাখিনি কৈ দিছোঁ যে যোনখন লেটাৰ আছে সেইখনৰ পৰা এটা কথা গম পোৱা গৈছে যে UGC যোনটো হায়াৰ অথৰিটি আছে তেওঁলোকে যোনবিলাক ৰেচপেক্টেড কলেজ আছে বা যোনবিলাক ফেক কলেজৰ নামত যোনবিলাক বনাইছিলে, যোনবিলাক কলেজ এক্সিষ্ট কৰে, তেওঁলোকলৈ লেটাৰ পঠিয়াইছে যে সেইখন ফেক নে আপোনালোকৰ ষ্টুডেণ্টখিনি সঁচাকৈ আছেনে নাই। আৰু সেই লেটাৰখনত যোনখন ভিক্টোৰিয়া ইণ্টাৰ কলেজ আছে তেওঁলোকে ডাইৰেক্ট কৈ দিছে যে এই ল'ৰা ছোৱালীখিনি আমাৰ নহয়। গতিকে যোনখন
লিষ্ট আছে সেইখন কেনচেল হোৱাৰ সম্পূৰ্ণ 100% চান্স আছে গতিকে এইটো নিশ্চয় আপোনালোকৰ বাবে যথেষ্ট ভাল খবৰ হ'ব ভাল খবৰ হয়নে নহয় আপোনালোকে কমেণ্টত উল্লেখ কৰিব তাৰপৰা গম পোৱা গৈছে যে যোনখন মেৰিট লিষ্ট আছে ঈশান উদয় তাৰ ওপৰত বিশ্লেষণ বৰ্তমানলৈকে কৰি আছে আৰু এই বিশ্লেষণখিনি যেতিয়া সমাপ্ত হয় তেতিয়া নতুন মেৰিট লিষ্ট যোনখন সেইখন ওলাব মোৰ মতে ছেপ্টেম্বৰ 1st মানত ওলাবগৈ পাৰে যোনখন নতুন মেৰিট লিষ্ট কাৰণ এইবিলাক যোনটো প্ৰচেছত টাইম লাগে আৰু যোনখিনি নতুন যোনখিনি নাম ৰিয়েলিটিক আছে তেওঁলোকে কোনো ভয় কৰিব নালাগে তেওঁলোকৰ ওপৰত কোনো বিচাৰ হোৱা নাই তেওঁলোকৰ নাম কোনো ধৰণে কাট নাযায় আৰু তেওঁলোকে বিন্দাস থাকিব পাৰে আৰু তেওঁলোকৰ পইচা সোমাই যাব অকণ দেৰি হ'লেও সোমাই যাব আৰু কিবা যদি আপোনালোকে বুজি নাপালে তেন্তে কমেণ্টত উল্লেখ কৰিব মই আপোনালোকক ভিডিঅ' এটা বনাই পেলাই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ